তুই ৰকৰা মইনে তই মুতি আহি কিনে সুন্দৰ বেগত হাত কামিছে হা তেত বাপা আৰে কেইবাৰ ক'ব লাগে মই মুছা নাই খুটি মুছিছি ঐ চন্দু তই আকৌ কোনে মুছিছিল মইতো ফুকা দেখা পাইছো ৰকৰা মইনে গুটু গাধা কাৰণে বেটা তাত দুখ দিছে আৰু মোৰ বেগুৰ পৰা 5টা চকলেট লৈ গৈছে ঐ তুই তাই বেছি নকবি মাৰামাৰি হৈ যাব লাগবি নেকি তো লাগবা গাড়ীত লৈ যাও ঐ চলি তই কাজে নকৰবি আমাৰ অসমীয়া চাৰ আহিছিল বেছি বেল বাচ্চা কা ইতেন কাৰণে তই বাচি গেলি পিছত তোক চাই ল'ম বেটা তো ক্লাছৰ ভিতৰত চাই ল'ম ৰ বুজা বুজা আয়া পেট্ৰোল ৰৈ পাৰা নাই আজি ডক্টৰী মাৰিছো না চাইলেণ্ট হৈ চবে চাইলেণ্ট হও আজি মই তন্তৰ ওচৰলৈ যাব নোৱাৰো তন্দে এটা ঐ টেপলা ফাৰ্ষ্ট এয়া ঐ টেপলা তোক যি এখন ৰচনা লিখি দিছো মাই এমিং লাইফ লিখছা নাই স্যার লিখছো স্যার কি লিখছে পঢ়ি শুনো স্যার কি পঢ়ি শুনাও সিধা সিধি কৈ দিও স্যার মোৰ এমিং লাইফ একো নাই অকল এটাই আছে সেইটো হ'ল বিয়া পাতি হেতে লৱা স্যার আমাৰ চকচকীয়াটো তুমি তাক বিয়া পাতিয়ে মই সেতে লৈ যাম এইটোৱে মোৰ এমিং লাইফ কুকুৰ তোৰ এগিলা এমিং লাইফ নেকি কালি তই দুটাক মাতি লৈ আহিবি স্কুলত হ'ব দক স্যার ঐ ৰমেশ এইবাৰ তই উত্তৰ দি মোক ইয়েছ স্যার মই আছো আৰু লগতে তুই ফুৱাচোন ইয়েছ স্যার আইছো দে ৰমেশ যদি তুই ফুৱা তোৰ 5টা গৰু আছে তাৰে যদি 2টা বেছি দে কেইটা ৰাখবো স্যার তুই বুৱা দেখোন 5টা গৰু নাই 3টাই আছে হে বাপা আৰে তোক থৈ দিয়া ল'ব পাৰিছো মই কি ফালতু কথা কৈ আছা ঠাণ্ডা দেখোন 3টাই গৰু আছে মই নিজে দেখাইছো ঐ স্যার আমাৰ 3টাই গৰু আছে 5টাটো নাই হে প্ৰভু কি চলিৰ পাল্লাত পৰলো এই কুকুৰাত মই তোক থৈ দিয়া ল'ব দিছো একে ধৰিম এইবিলাক ধৰি লোৱা কাৰবাৰ নাই আৰু আমি যোনটো আছে সেইটোৱে কৈছো আপুনি 5টা বুলি ক'লে 5টা হ'ব নেকি হে প্ৰভু আন্দে মোক প্ৰেছাৰ হাই কৰি মাৰিয়ে ৰবু আবাৰ চন্দু আছোন ঐ চন্দু তোক যি এখন মই গৰুৰ ওপৰত ৰচনা লিখি পাইছো লিখছে নাই স্যার মোৰ গৰুৰ ওপৰত ৰচনা হতে পৰি মৰছো গৰুৰ ওপৰত ৰচনা হতে পৰি মৰছে স্যার আমাৰ গৰুটো মস্ত হতে জানেনে মই বাৰে বাৰে উঠো মোক বাৰে বাৰে পেলাই দেই এতিয়া আপুনি কওকচোন মই কেনেকৈ লিখিম গৰুৰ ওপৰত ৰচনা হে তোক গৰুৰ ওপৰত বহি পিনে ৰচনা লিখি পাইছো নেকি নাই তোক গৰুৰ বিষয়ে ৰচনা লিখি দিছো আপুনি দেখোন নিজে কৈছে গৰুৰ ওপৰত ৰচনা লিখি এতিয়া কেনেকৈ লিখিম মই ঐ কুকুৰ তোক মই গৰুৰ বিষয়ে ৰচনা লিখি পাইছো গৰুৰ ওপৰত বহি নহয় স্যার আপুনি দেখোন কৈছিল গৰুৰ ওপৰত ৰচনা লিখি এতিয়া কথাকে বদলাই আছে খালা তন্দে এই গতিলৈ পাছ কৰিবি হচ্ছে হুচিদাৰ নাম দেবি এই স্যার হান্দুক বাদ দিয়ক মোক প্ৰশ্ন সোধকে মই চব উত্তৰ দিব পাৰিম গুড বয় টুকু গুড বয় তে তই কচোন আমাৰ ইয়াৰ পৰা সূৰ্যৰ দূৰত্ব কিমান স্যার সূৰ্যকলে কিন্তু কিমান দূৰ 1 দৰ মাৰিলে পায় একদৰ মাৰিলে পাই কেনেকে স্যার আমাৰ ঘৰৰ পৰা দেখোন 1 দৰ মাৰিলে সূৰ্য এটা তোৰ ঘৰ পায়ে সূৰ্য ইতিৰৰ ঘৰ স্যার সূৰ্য এটা তোৰ পৰা আমাৰ ঘৰ একদম ওচৰত 1 দৰ মাৰিলে পাই স্যার হে ভগৱান এইটো কাৰ ক্লাছৰ পাল্লাত পৰলে মোৰ দেখোন প্ৰেছাৰ হাই বাঢ়িছি কুকুৰাত মই নম্বৰতে মাৰিব চামুক এই জিন্দা আছে পলো ভাই নৰে পিঠি হালবো হে ভগৱান আজি কি ক্লাছৰ পাৰাত গ'লো